ভগ্নাংশৰ যোগ বিয়োগ কৰিম। ভগ্নাংশটো হ'ল 2/4 প্লাছ 3/4। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ উপকাৰ কৰে, লাইক আৰু কমেণ্ট আৰু শ্বেয়াৰ কৰি। নাও আই ষ্টাৰ্ট দ্য ভিডিঅ'। ভগ্নাংশৰ যোগ কেনেকৈ কৰে আজি আমি এইটো চাম। দুটা ভগ্নাংশ লৈছোঁ 2/4 আৰু 3/4। এতিয়া দুয়োটা ভগ্নাংশৰ দেখা যায় প্ৰথম ভগ্নাংশটোৰ হৰ হ'ল 4 আৰু দ্বিতীয় ভগ্নাংশটোৰ হৰ হ'ল 4। এতিয়া 4 আৰু 4 তাৰমানে হৰ দুয়োটা একেই আছে। তেনে ক্ষেত্ৰত আমি দুয়োটা হৰ একে থাকিলে আমি দুটাৰ সলনি এটা ল'লোঁ। তেতিয়া এই হৰেৰে এই হৰটোক হৰণ কৰি দিয়ক আৰু ওপৰটোৰ সংখ্যাৰ লগত পূৰণ, মাজত প্লাছ, আকৌ এই 4ৰে 4ক হৰণ, ওপৰটোৰ লগত পূৰণ। 4ৰে 4ক হৰণ কৰিলে একবাৰ, পূৰণ 2 যোগ 4ৰে 4ক হৰণ কৰিলে একবাৰ, পূৰণ 3 আৰু তলত 4 থাকি গ'ল। এতিয়া 1 2 গুণে 2 যোগ 3 1 গুণে 3, তাৰপিছত দিয়ক আৰু ইয়াতে 4 হ'ব। এতিয়া 2 আৰু 3 যোগ কৰিলে কিমান? 5 যায় 4। এতিয়া আমি লাষ্টত আল্টিমেটলি যায় ফাইনেল ৰিজাল্ট হ'ল 5/4। এইটোৱে আমাৰ যোগ কৰিলে এইটোৱে আমাৰ নিৰ্ণয় মান ওলাব।